ৱাহ আজি ছিংগাৰজন আহি গ'ল দেই ৰঙা পেণ্ট পিন্ধিবি তই ক'ৰবাত ট্ৰেইন ৰখাবি নেকি ৰঙা পেণ্ট পিন্ধি আছ যে ক'ত ট্ৰেইন ৰখাবি হয় ইমান সাৱধানত আছে যে তই কি খাতৰা বে তই ছিংগাৰজন আহি গ'ল আজি ইয়াক মানে কিবা গান গাব লাগিব গানবোৰ শুদ্ধ নে অশুদ্ধ মই বিচাৰ কৰিম মানে যিহেতু এতিয়া বিহু পালেহি বহাগ বিহু কুলিৰ মাত শুনা নাই কিন্তু কাউৰী মাতহে শুনি আছোঁ এতিয়া এই ছিংগাৰজনক এটা বিহু গাবলৈ ক'ম দেচোন বিহু এটা গা কিবা যি হ'লেও বিহু এটা কঁঠাল গছৰে অমিতা আনিলোঁ খুল এখন কঁঠাল গছৰ অমিতা লাগে নেকি অকল মিলাই দিলে গান হয় নাজানো নহয় কঁঠাল গছৰে অমিতা আনিলোঁ হেনো कैसे कैसे लोग रहते हैं यार यहाँ पर বাদ দে এতিয়া এইটো কেঞ্চেল বিহু তই গাব নোৱাৰিবি চাগে বেলেগ এটা গা তোমাক যদি নেপাঙে যামে তোমাৰ ভাইটিলে ঐ মৰম বোৱাৰী কি ৰখ ৰুখো যাৰা তোমাক যদি নেপাঙে জানে মৰম বোৱাৰী হয় তোৰ কি ইমানেই যাব মন আছে নেকি তোৰ ইমানেই বিয়া হ'ব মন আছে নেকি চৈত্যানী তাৰ ককায়েকক নেপালে হেনো তাৰ ভায়েকটোক হ'লেও গুচি যায় হেনো মানে বিয়া হ'বই মানে ইমানেই বিয়া হ'ব মন গৈছে না ককায়েকটোক নেপালে ভায়েকটোক হ'লেও গুচি যাবি তোমাক যদি কি হৈছিলে গাটো কোৱাচোন তোমাক যদি নেপাঙে যামে তোমাৰ ভাইটিলে ঐ মৰম বোৱাৰী হয় তাৰমানে তোমাক মানে ককায়েকটোক বুজাইছে মানে তোমাক নেপালে ভায়েকটোক হ'লেও মানে বিয়া হ'বই মানে তাৰমানে ল'ৰাজনৰ ঘৰত ধনী মানে ককায়েকটোৱে যদি ককায়েকটোক নেপায় যদি ভায়েকটোক হ'লেও গুচি যাবই মানে বিয়া হ'বই মানে সেই ঘৰত মানে ছোৱালীজনী বিয়া হ'বই মানে ধনী হয় নাই कौन है ये लोग कहां से आते हैं তই বেলেগ এটা গান গা আকৌ দুপৰীয়া নোলাবা সুন্দৰ ৰ'দত তুমি কলা দেহা কলা পৰিব মই কি তাইক এনেই বিয়া কৰাম নেকি দুপৰীয়া যদি তাইক ওলাবই নিদিওঁ মই তাইক মানে তেনে পথাৰত কোনে ধান ৰোৱা কোনে ৰুব মই তাইক কি ঘৰতে ভৰাই থৈ দিম নেকি अबे साले গা জাপে দিম দি চাঙত তোমাৰে বেজা ঘেণ্টা এজনী ছোৱালীৰ কাৰণে দিচাঙত জাপ দিব নাই লাগিলে বেলেগ এজনী পতাই ল'ম পৃথিৱীত মানে হাজাৰ ছোৱালী আছে আৰু তয়ো নিদিবি দেই দিচাঙত জাপ এজনী ছোৱালীৰ কাৰণে বেলেগ এজনী পতাই ল'বি কি ইমান টেনশ্যন আছে ইমান টেনশ্যন লৈছে ল'ৰাটো কি হয় যে হ'ব দে দেন হ'ব আৰু বেলেগ এটা আমনি লাগিছে মোৰ মোৰে মানুহজনী মেন উপায় নাই মানুহজনী মেন মোৰে মানুহজনী কি যে আৰু দে কেনেকৈ মানুহজনী মেইন হ'বনো তোৰ এই জাঙিয়া পেণ্টটো মেইন জাঙিয়া পেণ্টটো নাথাকিলে তই লেংটাকৈ থাকিব লাগিব তোৰ জাঙিয়া পেণ্টটোৱে মেইন তোৰ চোলাকেইটাহে মেইন তোৰ চোলা পেণ্ট নাথাকিলে মানুহজনী কেনেকৈ মেইন হ'ব আৰু ভাত মেইন পানী মেইন তই সেইখিনি পৰাই জীয়াই থাক মানুহজনী কেনেকৈ মেইন হ'ব कैसे कैसे लोग रहते हैं यार यहाँ पर ৰ যিমানখিনি গান গাইছ চব ভুল গান গাইছ আৰু এটা শুদ্ধ গান গা কিবা ভাল ভাবি কিনে একোডাল নেজানো নচোৱানো বুজোন কোনো কাম সকলোৱে কি কয় বে কি কয় মাইনা তুমি জুই মাইনা তুমি এইটো ভুল গান
মাইনা জুই হ'লে সিচোন সি জ্বলি ছাই হৈ যাব জ্বলি এঙাৰ হৈ যাবচোন জুই হ'লে কিমান আৰু বেলেগ নহ'ব এটা বেলেগ শুদ্ধ গান এটা ভাল গানকে ভাগি পিনি গাবি দেই মোৰে কলেং পাহৰি নাযাবি তই ঘেণ্টা পাহৰি নাযাব তাই হাগি কেনে টিকা ধুব পাহৰি যায় তোক পাহৰি নাযাবনে ধুই এনেই মিছা মিছা কথাবোৰ ক'বহে সি কি যে দে মাছা গৰম হৈছে মোৰ আৰু বেলেগ এটা তোমালোকৰ পদূলিত গুচকি দুবৰি কেলে ঘৰত ডুবই নাই ইমান ডাঙৰ এই পথাৰখনত ডুবই নাই ইয়াত গছকিব আহিবি অকল সি তোমালোকৰ জনী ঘৰত গছকিলে ডুবৰি গছকা হয় নেকি এই মুঠাৰিটো আছে ইমান দীঘল মুঠাৰিটো ইয়াত গছকিব আহিবি কে ঘুচা দিম নহয় তোক কেলা কি যে কম দে তোক এনেই মাথা গৰম হৈ আছে আৰু মাথা গৰম কৰিছ মোক তই চুলি এডাল নাথাকো কি মোৰ আৰু বেলেগ লাগা আজি স্কুল ছুটি ঘৰে ঘৰে ৰুটি তই কি ঘৰ ৰুটি খাব পাৱ জানো নাপাওঁ তেনেহ'লে কেলৈ গাইছ পিছৰখিনি গা আকৌ তেনেহ'লে আজি স্কুল ছুটি ঘৰে ঘৰে ৰুটি কাইলৈ স্কুল বন্ধ গোলাপ ফুলাপ গোন্ধ তই কি কালিকে স্কুল যদি বন্ধ হয় তই গোলাপ ফুলৰ গোন্ধ লওঁ নেকি নলওঁ তেনেহ'লে কেলৈ গাইছ তই স্কুল ছুটি হ'লে মানে তই বন্ধ হ'লে মানে গোলাপ ফুলৰ গোন্ধ লওঁ নেকি গোলাপ ফুল সদায় ক'ত গোলাপ ফুল ক'ত পাবি এনেই গানটো গাই দিলে নহ'ব নহয় তই কেমেৰাটোকে ভাঙি পেলাম মই অলপ হ'লে মই ডাইলগ এটা কম শুনিবি নেকি শুনিম আবেলি যাওঁ ওলাই ভাতিত খাওঁ চুলাই আৰু গধূলি ঘৰত আহি বাপেৰৰ পৰা টিকাত খাওঁ ধুলাই কেলা বিয়া পাতিলে ল'ৰা ছোৱালী কেনেকৈ জন্ম হয় বে মানুহ কি জানো ক মোক গান গাই থাকিব নিদিবি দে মোৰ বাল খোজাই গৈছে কি ক'লি তই মোক বাল চা হিন্দীত চুলিখিনিক এইখিনিক বাল বুলি কয় কিন্তু অসমীয়াত বাল বুলি ক'লে ওপৰখিনিক নুবুজায় এই তলৰখিনিকহে বুজায় সেইকাৰণে বাল কোৱা বন্ধ কৰক চুলি বুলি কবি দেই कैसे कैसे लोग रहते हैं यार यहाँ पर